হাই ফ্ৰেণ্ডছ, খবৰ কেনেকুৱা? নিশ্চয় ভাল। মই আজি মাঘৰে ডাঙৰ দাৰ মানে পুতেকৰ সৰুটোৰ আজি আপোনাৰ মাহেকীয়া আৰু তাতে ভকতসকলে যিখিনি নিয়ম কৰিছিলে কিন্তু দেখুৱাব পৰা নাই। দাদাৰ সৰুৰ বোৱাৰী হয় আৰু এইটো ল'ৰাটো যে এই ল'ৰাটোৰ মানে xudir পাতিছে, তাকে মই আজি খাবলৈ মানে আহিলোঁ। কি পাৰ্টি দিছে তাকে আজি আপোনালোকক অকণমান দেখুৱাওঁচোন, ব'লক। খাই আছে কেনেকুৱা পাইছে খানাটো? এয়া খাই আছে দেখিছেনে? তাৰমানে দাদাহঁতৰ পেণ্ডেল চেণ্ডেল দিয়া নাই, ভিতৰতে খুৱাইছে, ঘৰৰ ভিতৰতে খুৱাইছে। সেইটো পিছৰ কথা আৰু এয়া দি আছে, এয়া দি আছে। আৰু ইয়াতে মহিলাসকল বহি আছে, যিহেতু পেণ্ডেল দিয়া নাই যে যেনি তেনি বহি দিছে আৰু এইফালেও খাই আছে। আৰু এইটো হৈছে দাদাহঁতৰ কিটচেন ৰুম। এইফালেও আছে আৰু এইফালে নাই। আৰু ইফালে সৰু ল'ৰা এটাই মিঠাই ঠিক কৰি আছে। ডাঙৰ ল'ৰা নেকি? মই আকৌ সৰু সৰু লাগিছে যে।